নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। যিহেতু বিহু বতৰ সেইবাবে ভাবিলোঁ আজি নাৰিকলৰ লাড়ু কেইটামানকে বনাওঁ। নাৰিকল দুটা লৈ লৈছোঁ। এতিয়া নাৰিকলখিনি ৰুকি লওঁ ভালদৰে। আধাটো হ'লে বাৰু দেই। তাৰপিছত আমাৰ ল'ৰাটো এইয়া কাম বঢ়াবলৈ আহিলে নহয়, কাম বঢ়োৱা নাৰিকলখিনি মই এনেকৈ ৰুকি আছোঁ। এই নাৰিকল যে ৰুকি এইখনক কি বুলি কয় আপোনালোকে জনাবচোন। মই ভালদৰে নাজানো নামটো, ৰুকনি বুলিয়ে কওঁ আৰু আপোনালোকে কি বুলি কয় জনাবচোন। আপোনালোকে বাৰু বিহু পিঠা পনা পুৰিলে নে নাই জনাব, আৰু কি কি বনালে সেইটোও জনাব। এয়া চাওক নাৰিকলখিনি এতিয়া ৰুকা হৈ গ'ল। এতিয়া মই ভালদৰে চেনিৰ লগত সানি ল'ম। নাৰিকলখিনি আগে দিয়াৰ পিছতো চেনি দিব পাৰি, কিন্তু মই তেনেকৈ দিয়া নাই। আগে ভালদৰে সানি ল'লে মানে ভাল হয়। নাৰিকলৰ পৰিমাণটো চাই আপোনালোকে চেনি দিব। মোৰ যিহেতু নাৰিকল দুটা আছিলে সেইবাবে চেনি দুকাপতকৈ অকণমান বেছি দিছিলোঁ। এতিয়া মই কেৰাহী এখন পাতি ল'লোঁ। কেৰাহীখন পতাৰ লগে লগে আৰু মই অকণমান গৰম হোৱাৰ পিছতে নাৰিকলখিনি ইয়াতে দি দিলোঁ। ফ্লেমটো যিমান পাৰে কমাই ৰাখিব, নহ'লে নাৰিকলখিনিত লাগি গ'লে ৰঙচুৱা পৰি যাব। ৰঙচুৱা পৰি গ'লে লাড়ুটো দেখিবলৈও বেয়া দেখে। সেই গতিকে এনেকৈ ল' ফ্লেমত মই 30 মিনিটমান ভাজি থাকিম। আৰু সকলোৱে বাৰু নাৰিকলৰ লাড়ু বনাব জানে, ময়ো বনাইছোঁ যেতিয়া বোলো ভিডিঅ' এটাকে কৰি থওঁ। বিহু বুলি ক'লে সকলোৰে ঘৰত বহুত বেছি কাম হয়। ঘৰ চফা কৰা, পিঠা পনা বনোৱাৰ পৰা আদি কৰি বহুত বেছি কাম হয়। আধা ঘণ্টামান ভজাৰ পিছতে হৈছেগৈ আৰু প্ৰায় এনেকৈ এনেকৈ আপোনালোকে হাতেৰে এবাৰ এনেকৈ চুই চাব। দেখিছে নহয়, প্ৰায় হৈছেগৈ আৰু। এতিয়া লস্কৰা বাতিব লাগিব, খালি বহুত বেছি গৰম হৈ আছে। চাওক আপোনালোকে, গৰমে গৰমে বাতিলে ভাল হয়। এয়া মোৰ হাত একদম জ্বলি গৈছেগৈ আৰু গৰমত। আৰু যদি ঠাণ্ডা হৈ যায় তেতিয়া লস্কৰাটো বাতিবলৈ অকণমান দিগদাৰ হয় লাড়ুটো বনাব। এতিয়া মোৰ বনাই প্ৰায় হৈছেগৈ আৰু। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মই বনাই থকা দেখি আকৌ আমাৰ বেটাও সেইফালে হাতখন আনি এটা লৈ লৈছে ধুনীয়াকৈ। সেয়া ধুনীয়া ধুনীয়া নাৰিকলৰ লাড়ু হৈ গ'ল। তেন্তে অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।